নমস্কাৰ, মোৰ নাম হেমন্ত বৰা। বৰ্তমান কৰোনা ভাইৰাছে যি পৃথিৱীত এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে, তাৰ ফলত আমাৰ গোটেই আমি জনজীৱন ব্যাহত হৈ পৰিছে। অৰ্থাৎ আমি সকলো এতিয়া লকডাউনত আছোঁ আৰু ইয়াৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ খুবেই অসুবিধাৰ সন্মুখীন হৈছে। গতিকে প্ৰধানকৈ আমাৰ নৱম আৰু দশম শ্ৰেণী, আৰু এই ক্ষেত্ৰত আমাৰ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকক মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নৱম আৰু দশম শ্ৰেণীৰ উপকাৰ সাধন হোৱাকৈ আমি অনলাইনৰ যোগেদি যিমানখিনি পাৰোঁ গণিত বিষয়ৰ ওপৰত মই অলপ পাঠদান কৰিবলৈ চেষ্টা কৰিম। গতিকে আজি বিষয়টো হ'ল গণিত বিষয়ৰ দশম শ্ৰেণীৰ দ্বিঘাত সমীকৰণ। গতিকে এই বিষয়ে আমি আলোচনা কৰিম। দ্বিঘাত সমীকৰণ বুলি কোৱাৰ লগে ইয়াত প্ৰথমতে জানিব লাগিব আমি দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ হৈছে যি বহুপদৰ ঘাত 2 আমি দ্বিঘাত বহুপদ বুলি ক'ম। ইয়াৰ পাছত আমি গম পাম দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ মানে হৈছে যি সমীকৰণৰ মাত্ৰা 2 অৰ্থাৎ উচ্চতম ঘাত 2 হ'ব লাগিব, তাক আমি দ্বিঘাত সমীকৰণ কৰিম। কিন্তু দ্বিঘাত সমীকৰণ এটাৰ উদাহৰণ দ্বিঘাত সমীকৰণ, কাৰণ এই উচ্চতম ঘাত 2। ইয়াত এইটো এ টু বি টু চি আৰু এ বি চি বিলাক হ'ব লাগিব একোটা বাস্তৱ সংখ্যা, অৰ্থাৎ পৰিমেয় বা অপৰিমেয় সংখ্যা হ'ব লাগিব। সিহঁতক কোৱা হয় এ বি চি ধ্ৰুৱক বুলি কোৱা হয়। আৰু এইটো কোৱা হয় চলক। যদি ধ্ৰুৱকৰ মানটো কনষ্টেণ্ট থাকে, ফিক্স থাকে, আৰু চলকৰ মানবিলাক পৰিৱৰ্তনশীল হ'ব পাৰে, সেইটো কাৰণে সিহঁতক ভেৰিয়েবল বুলি কোৱা হয়। এতিয়া ইয়াৰ এটা আৰ্হি আছিলে এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি। এইটো দ্বিঘাত সমীকৰণৰ আৰ্হি এ নট ইকুৱেল 0, এ বি চি বাস্তৱ সংখ্যা। অৰ্থাৎ এ নট ইকুৱেল 0 হ'ব লাগিব আৰু এ বি চি বাস্তৱ সংখ্যা হ'ব লাগিব। এৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে, কাৰণ ইয়াত যদি এৰ মানটো 0 কৰি দিওঁ তেতিয়াহ'লে আমি পাম কি 0 × x² = 0 প্লাছ 5x প্লাছ 2। তুমি চালো ইয়াত উচ্চতম ঘাত 1 আছে, গতিকে দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে। গতিকে এৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে। এ বি চি মান 0 হ'ব পাৰে, বাকী বি চি মান 0 হ'ব পাৰিব, কিন্তু এৰ মানটো 0 হ'ব নোৱাৰে। এতিয়া আমি দ্বিঘাত সমীকৰণ সম্পৰ্কীয় কিছুমান অংক কৰিব যাম। তাৰে আমাৰ অনুযায়ী আছে যে দ্বিঘাত সমীকৰণ পৰীক্ষা কৰিব দিছে, তেনেকৈ 2 এটা কৰিব যাম। আমি যদি চাওঁ 1 নম্বৰ এটা চাওঁ, আমি তলৰ দ্বিঘাত সমীকৰণ হয় নহয় পৰীক্ষা কৰা, এটা কৰিব চাম। a minus b whole square হয়েছে, গতিকে আমি ফর্মুলাত ভাঙি a square minus 2ac plus b square। এটা দেখিছো x square আছে, ইয়াতো x square আছে, সমানচিত বাওঁচাইডে সঞ্চাই কাটিব পাৰি। 5x 4x টো এপিনে দিলে প্লাছ 4x হ'ব, প্লাছ 1 প্লাছ 4 টো এপিনে দিলে মাইনাছ 4। ইয়াত দেখিছো ইয়াৰ উচ্চতম ঘাত 1, গতিকে এটা দ্বিঘাত সমীকৰণ নহয়। এইটো আমি পাইছো উচ্চতম ঘাত 2 হ'ব লাগিব, এটা দ্বিঘাত সমীকৰণ হ'ব। ইয়াৰ উচ্চতম ঘাত 1 পাইছো, গতিকে এটা দ্বিঘাত সমীকৰণ নহয়। অৰ্থাৎ উচ্চতম ঘাত 2 হ'লে আমি এটাক দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰিম। এনেদৰে বাকীখিনি কৰিব লাগিব।
ইয়াৰ পৰা আমি পাছত 2 নম্বৰ এটা কৰিবলৈ যাম এতিয়া আমি 2 নম্বৰ কুৱেশ্যন এটা কৰিবলৈ চাম 2 নম্বৰ 1 একটু দিছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিশ ইয়াৰ পথালি দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে দিশ আৰু প্ৰস্থ উলিয়াব লাগে আৰু দিশ আৰু প্ৰস্থৰ এটা সম্পৰ্ক দিয়া আছে যে মাটি টুকুৰাৰ পথালি দুগুণতকৈ 1 বেছি কৰিলে সেইটো দিশ পাম গতিকে পথালিটো প্ৰথম আমি জানিব লাগিব তেতিয়া আমি দিশ উলিয়াব পাৰিম গতিকে আমি প্ৰথম মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াম তাৰে ভিতৰত প্ৰথমতে আমি ধৰি ল'ম মাটি টুকুৰাৰ প্ৰস্থ মাটিটুকুৰাৰ প্ৰস্থ 1 মিটাৰ এতিয়া কৈছে কি মাটিটুকুৰাৰ দিশ ইয়াৰ পথালি দুগুণতকৈ 1 বেছি অৰ্থাৎ প্ৰস্থৰ দুগুণতকৈ 1 বেছি কৰিলে আমি মাটিটুকুৰাৰ দিশ পাম প্ৰস্থৰ দুগুণ অৰ্থাৎ 2x প্লাছ দুগুণতকৈ 1 বেছি অৰ্থাৎ 1 2x plus 1 দিশ পালো এতিয়া কৈছে প্ৰশ্নমতে মাটি টুকুৰাৰ কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰা কি আকৃতিৰ মাটি টুকুৰা আয়তাকৃতিৰ আয়তৰ কালি ফৰ্মুলা আমি জানিব লাগিব আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ গতিকে প্ৰশ্নমতে লিখিব পাৰিম দিশ পূৰণ প্ৰস্থ দিশ পালো 2x plus 1 পূৰণ প্ৰস্থ x যদি দিশ পূৰণ প্ৰস্থ ইকুয়াল কালি পাম কালি সমান 528 বৰ্গ মিটাৰ এর আমি সিম্পলিফাই করিম 2x plus x is equal to 2x square plus x is equal 528 এই একে আমি পাই অহা উৎপাদন পদ্ধতিয়ে উৎপাদন বিশ্লেষণ পদ্ধতি আমি সমাধান কৰি থাম উৎপাদন পদ্ধতি আছে এ আৰু সি ইনটু কৰিব লাগিব প্ৰথম ইনটু কৰিলে আমি পাম 1056 তে 1056 ৰ এটা উৎপাদক উলিয়াব লাগিব দুটা উৎপাদক যোগ বা বিয়োগ কৰিলে আমি 1 পাব লাগিব এটা উৎপাদক হ'ব 33 into 32 33 into 32 কৰিলে আমি 1056 পাম গতিকে আমি চেক কৰি চাম অৰ্থাৎ 33 into 32 কৰিলে আমি 1056 পাম আৰু 33 পৰা 32 মাইনাস কৰিলে আমি 1 পাম গতিকে আমি ইয়াৰ জায়গাত 33 minus 32 কৰিব বহাব পাৰিম y6 square 33 minus 32x minus 528 which is 0 এটা কমন আহিব লাগে তো যদি আমি চাও ইয়াতে কমন সাংখ্যিক মান নাহিব গতিকে আমি এটো দুটাৰ পৰা সাংখ্যিক মানটা কমন আহে গতিকে আমি আগত লিখিব পাৰিম এবাৰ চাও যদি আমি দুই এটা কমন আহিব আৰু x এটা কমন আহিব 26 কমন আহিব ইয়াত থাকি যাব x ইয়াত থাকিব 16 33 কমন আহিব x minus 16 0
এতিয়া কিছু এই দুটা কমন হয়, গতিকে এটা লিখিম x minus 16 থাকি গৈছে 2x plus 33 x minus 16 is equal 0 2x plus 33 is equal 0 ইয়াৰ পৰা আমি x সমান উলিয়াম x সমান উলিয়াম ইয়াৰ পৰা x is equal 16 লিখিব পাৰিম ইয়াৰ পৰা 2x is equal 33 minus 33 x is equal minus 33 by 2 তারপরে x সমান প্লাস 16 আৰু minus 33 by 2 যেটো x সমান আছিল আমাৰ আয়তাকাৰ মাটি টুকুৰাৰ প্ৰস্থ গতিকে প্ৰস্থ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে মাটি টুকুৰাৰ প্ৰস্থ গতিকে আমি ধনাত্মক মানটো আমি ল'ম মাটি টুকুৰাৰ প্ৰস্থ আমি ঋণাত্মক হ'ব নোৱাৰে সেইটো কাৰণে মাটি টুকুৰাৰ আমি প্ৰস্থটো আমি x equal 16 এইটো ধনাত্মক মানটো ল'ব পাৰোঁ গতিকে মাটি টুকুৰাৰ প্ৰস্থ 16 মিটাৰ প্ৰস্থ পালোঁ আমি দীঘৰ মান উলিয়াব পাৰিম x plus 1 meter আমি ধৰি লৈছিলোঁ গতিকে 2 into 16 plus 1 is equal 33 meter প্ৰস্থ দীঘৰ মান পালোঁ আমি 33 মিটাৰ গতিকে এনেদৰে আমি সমাধান কৰিব পাৰোঁ এতিয়া আমি আৰু এটা অংক ইয়াৰ পৰা কৰিব চাম 2 নম্বৰ 3টো কৰিব চাম এতিয়া আছে ৰোহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 ৰোহনৰ বৰ্তমান বয়স আমি উলিয়াব লাগে গতিকে আমাক উলিয়াব দিছে ৰোহনৰ বৰ্তমান বয়স আমি উলিয়াব লিয়াটো আমি প্ৰথম ধৰি ল'ম x বছৰ এতিয়া কৈছে কি ৰোহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ গতিকে ৰোহনৰ মাকৰ বৰ্তমান বয়সটো আমি উলিয়াই লওঁ ৰোহনৰ মাকৰ বয়স ৰোহনতকৈ 26 বছৰ ডাঙৰ অৰ্থাৎ 26 বছৰ বেছি ৰোহনৰ বয়স আছিল x বছৰ গতিকে ইয়াতকৈ 26 বছৰ বেছি হ'লে x plus 26 তেওঁ কৈছে কি যে প্ৰশ্নটোৱে যদি তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পাছৰ কথা কৈছে গতিকে আমি এইটো বৰ্তমান বয়স উলিয়াই লোৱা হৈছে গতিকে আমি 3 বছৰ পাছৰ ইহঁতৰ বা ৰোহনৰ বয়স আৰু মাকৰ বয়স কিমান হ'ব সেইটো উলিয়াই লওঁ 3 বছৰ পাছত অৰ্থাৎ 3 বছৰ যোগ কৰিব লাগিব আমি এটা কথা মন কৰিব লাগিব যে যদি বয়স পাছত বুলি কয় 3 বছৰ পাছত বা 5 বছৰ পাছত তেতিয়া আমি সদায় সংখ্যাটো যোগ কৰিম আৰু যদি আগত বুলি কয় সদায় সংখ্যাটো আমি বিয়োগ কৰিম 3 বছৰ পাছত মাকৰ বয়স
মাকৰ বৰ্তমান বয়স আছিলে x + 26 আৰু তাৰ লগত 3 বছৰ যদি যোগ কৰি দিয়া হয় তেলে x + 29 অৰ্থাৎ x + 26 আৰু 3 বছৰ যোগ হ'ব অৰ্থাৎ x + 29 3 বছৰ পাছৰ আমি বয়স উলিয়ালো এতিয়া আমি প্ৰশ্নমতে লিখিব পাৰিম প্ৰশ্নমতে কৈছে কি 3 বছৰ পাছত তেওঁলোকৰ বয়সৰ গুণফল অৰ্থাৎ পূৰণফল 360 ৰোহনৰ বয়স x + 3 আৰু মাকৰ বয়স x + 29 ইকুৱেল 360 এই সমীকৰণটো ইয়াৰ পৰা আমি এটা দ্বিঘাত সমীকৰণৰ আৰ্হিত পৰিৱৰ্তন কৰিব লাগিব তাৰপিছত আমি সমাধান কৰিব লাগিব x ৰ লগত আমি দুটা পূৰণ কৰিম x স্কয়াৰ x ৰ লগত 29 পূৰণ কৰিলে 29x 3 লগত x পূৰণ কৰিলে 28x 3 লগত 29 পূৰণ কৰিলে 3 লগত 27 2 কৰিলে 3 গুণ 6 তে 87 সমান 360 তো পাম x স্কয়াৰ 29 + 3 32x 87 minus 360 360 বাসে লইলো x স্কয়ার plus 32x minus যেটো ডাঙৰ সংখ্যাৰ কোন মাইনাস আছে গতিকে মাইনাস হ'ব 10 ত গলে 3 হাত 16 17 18 10 ত গলে 87 হ'ব 360 10 হাত গলে 3 গলে এটা কিলে 8 গলে 7 273 এটা আমি দ্বিঘাত সমীকৰণটো পালো ইয়াৰ সমাধান কৰিব লাগে একে পদ্ধতি উৎপাদক বিশ্লেষণ a আৰু c ইনটু কৰিলে আমি পাম 273 ইয়াৰ এটা উৎপাদক যোগ বা বিয়োগ কৰিলে 32 পাব লাগিব আমি জানো ইয়াৰ পৰা যে 39 ইনটু যদি 7 কৰো 273 পাম আৰু 39 এর পৰা যদি 7 মাইনাস কৰো তাহলে 32 পাম ইয়াত বহাব পাৰিম 39 minus 7 x 273 equals 0 for here আমি সমাধান কৰিম x স্কয়ার 39x minus 7x minus 273 equals 0 এটাৰ পৰা কমন x আহিব x plus 39 এটাৰ পৰা কমন 7 আহিব x ইয়াত যদি প্লাস বাই দিও মাইনাস এ প্লাস এ মাইনাস 39 কমন দেখিছো x plus 39 x minus 7 equals 0 এটাক আমি সিংগলকে সমাধান করি x plus 39 equals 0 x minus 7 equals 0 x equals minus 39 x equals plus 7 ইয়াৰ আমি গম পালো যে x সমান আমি -39 আৰু +7 পালো অৰ্থাৎ x তো আছিল ৰোহনৰ বয়সৰ মান ৰোহনৰ বয়স কেতিয়াবা মানুহৰ বয়স কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে আমি ধনাত্মক মানটো গ্ৰহণযোগ্য বুলি ধৰিম অৰ্থাৎ ৰোহনৰ বৰ্তমান বয়স 7 বছৰ 7 বছৰ পালো ৰোহনৰ বৰ্তমান বয়স এটা প্ৰশ্নটো আমাক ৰোহনৰ বৰ্তমান বয়স উলিয়াব কৈছিল বৰ্তমান বয়স 7 বছৰ গতিকে এনেদৰে আমি যিমান পাৰো কৰিব চেষ্টা কৰিছোঁ গতিকে ইয়াৰ পাছত যদি দ্বিঘাত সমীকৰণৰ যিকোনো অসুবিধা থাকে প্ৰশ্ন তেনে প্ৰশ্নবোৰ যদি আমি পাই যাওঁ তেতিয়া আমি তাৰ সমাধান কৰিবলৈ আগবাঢ়িব পাৰিম গতিকে আজিলৈ ইমানেই